নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থকাটো বিচাৰোঁ। খুব বিয়া বিয়া ফাগুন আহিছে, বিয়া 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 বা চবফালে বিয়া 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 আৰু একদম বিয়া গীতে একদম গোটেই ছ'চিয়েল মিডিয়াখন একদম ভৰি পৰিছে। ইমানেই সুন্দৰ সুন্দৰ বিয়া গীত গাইছে আমাৰ ডেকাবিলাকে। ছোৱালীবিলাকেতো গাব নেজানে, বিশেষকৈ কোনো ছোৱালীবিলাকে প্ৰায়ভাগ নেজানে, কিন্তু এতিয়া ল'ৰাবিলাক চবতে পাকৰি থৈছে। এজন যুৱক নীলিম বুলি কয়, তেওঁ বহুত ধুনীয়াকৈ এটি বিয়ানাম গাইছে। গীতটো শুনিলে একদম শুনি থাকিবলৈ মন যাব। ইমানেই ধুনীয়াকৈ বিয়া গীত গাইছে, ছোৱালীবিলাকে কিন্তু কান্দি যাব। এতিয়া তেওঁ যুৱকজনৰ কণ্ঠ শুনিব নে কি শুনিব? যিহেতু এতিয়া অলপ দিনৰ আগত জুমন আছিলে, জুমন পৰা এতিয়া পূৰা ভাইৰেল হৈ আছিলে, কিন্তু এইজন যুৱকগীতে তাতোতকৈ বেছি ধুনীয়া গাইছে। আপোনালোকে গীতটো বিয়া নামষাৰ শুনিলে আপোনাৰ শুনি থাকিবলৈ মন যাব। আৰু যোন ছোৱালীবোৰ বিয়া নাই হোৱা নহয়, একদম বিয়া খাবলৈ মন যাব। ইমানেই ধুনীয়াকৈ বিয়া গীতটো গাইছে। আৰু বেছি দেৰি নকওঁ, এই গীতটো শুনো আহকচোন। বাৰিছো কৰদালি জোপা ভাতো পৰি খায়, ভাতো পৰি খায়। দেউতাই পোহা মইনা চৰাই উৰি গুচি যায়, উৰি গুচি যায়। আখৈ দিয়া, আখৈ দিয়া মৰে ভাই। আজিৰ পৰা বাইদে তোমাৰ গোত্ৰ ছিঙি যায়। মা মোৰ মৰমৰ, দেউতা মোৰ চেনেহৰ, খুৰা মোৰ মৰমৰ, খুৰী মোৰ চেনেহৰ। দূৰলৈ নিদিবা বিয়াহে, দূৰলৈ নিদিবা বিয়া, দূৰলৈ নিদিবা বিয়া। নিশ্চয় কমেণ্ট কৰি জনাব, আৰু মোৰতো নিশ্চয় ভাল লাগিলে আপোনাৰ, আৰু ময়ো জানো আপোনালোক সকলোৰে ভাল লাগিছে। আৰু এই দাদাজনক আপোনালোকে আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিব, আৰু আমি প্ৰাৰ্থনা কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা দাদাজন আগবাঢ়ি যাওক আৰু সুন্দৰ সুন্দৰ বিয়ানাম গীত গাই যে ৰাইজৰ বাবে উপহাৰ দি যাওক। আৰু আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিলে, আৰু আমি এইবিলাক কিয় লওঁ জানেনে? যিহেতু তেওঁলোকক বহুতত চিনিও নাপাব পাৰে বা লুকাই থাকিব পাৰে। তেওঁলোকক আমি নতুন প্ৰজন্মবিলাকক আমি উলিয়াই আনিব চেষ্টা কৰিব লাগিব, যাতে তেওঁলোকৰ যিকোনো পৰ্যায়ত তেওঁলোকৰ কোনোবা জেগাত হ'লেও মাতক, বা তেওঁলোকৰ অলপ দুই পইচা হাতত ওলাওক, সেইবুলিয়ে তেওঁলোকৰ ভিডিঅ'বিলাক লৈ আমি শ্বেয়াৰ কৰোঁ, যাতে তেওঁলোকৰ কোনোবাই মাতক বা তেওঁলোক পৰিৱেশন কৰিবলৈ মাতক, দুই পইচা পাওক আৰু নিজৰ জীৱনটো যাতে পাৰ কৰিব পাৰে। সেইবাবে তেওঁলোকৰ ভিডিঅ'বিলাক লৈ শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ মাতক, এই ডেকাজনৰ কাৰোবাৰ যদি বিয়া চিয়া হয় বা বিয়া গীত গাবলৈ হ'লে মাতিব পাৰে। আৰু খুব এটা সুন্দৰ গীত গাইছে। আপোনালোকৰ নিশ্চয় শুনিলে গীতে শুনিব নে কণ্ঠ শুনিব নে কি শুনিব কওকচোন? আপোনালোকে নিজে শুনিলে নিজেতো প্ৰমাণ পালে। মইতো বিয়াত ভাল পাইছোঁ, মইতো এনেও গীতৰ প্ৰেমিক। গতিকে কিনো ক'ম, দাদাজনৰ মৰম চেনেহ সকলোৱে কৰিব বুলি আশা কৰিছোঁ। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ।